নমস্কাৰ। শিৱসাগৰ নগৰৰ তেনেই কাষতে থকা দিখনৈ পাৰৰে আমাৰ মৌপিয়া গাঁৱত ৩ আৰু ৪ জুন ২০২২ তাৰিখে এখনি ২৬ জোৰাকৈ বুঢ়া বিয়া পতা হৈছিল আৰু সেই বুঢ়া বিয়াখনি পাতোতে কি নীতি নিয়ম কৰিছিল মই সকলোবোৰ আপোনালোকক মোৰ ভিডিঅ' যোগেদি দেখাই যাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। লগতে নপুৰুষৰ ভোজ, পিণ্ড আৰু গাঠিয়ন খুন্দা এইবোৰ সকলোবোৰ মই আপোনালোকক দেখাই যাম। খালি আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, চাই যাব। ধন্যবাদ। Hapon. Moi level na. He level da. Mano he pada da. ইতিমধ্যে নৱপ্ৰভু হৈ গৈছে। এতিয়া বামুণে দৰা কইনাক কিদৰে প্ৰস্তুত কৰিব আৰু দৰাসকলে কিদৰে পিণ্ড পেলাব এনেকৈ ভিডিঅ'টো স্কিপ নকৰাকৈ একেলগে চাই লওক। ঠিক আছে।
এতিয়া আমাৰ কইনাদৰাৰ প্ৰাচিতৰ কাম প্ৰায় সমাপ্ত হৈছে। এতিয়া আমাৰ গোপিনীসকলে পানী তুলিবলৈ যাব। মই আপোনালোকক সেইটো দৃশ্য দেখাই আছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। ঠিক আছে। এতিয়া কিদৰে আমাৰ কইনাদৰাক মাহ হালধিৰে নোৱা বধোৱাব আৰু গাঠিয়ন শুনিব আপোনালোকে আমাৰ নিয়মবোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। ঠিক আছে। আমাক গোবৰ নাই দে আমাৰ ইয়াৰ আমাক মাটিহে এখন আমি এইবোৰ এনেই নকওঁ। দাবী কৰা নাই দাবী কৰা নাই দৰা ৰৈ আছে আৰু
অঁ হ'ব এইফালে জানো খানা অঁ তেতিয়াহে এতিয়া মই আপোনালোকক দেখাম আমাৰ দৰাসকলে কিদৰে পিণ্ড দিছিল আৰু তাৰপিছত আমাৰ ভকতসকলে নাম এষাৰ লয় আৰু সেই নামখাৰী কেনেকৈ লৈছিল কি কৰিছিল সকলোবোৰ মই আপোনালোকক দেখাম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব ঠিক আছে গোদাবৰী সৰস্বতী নৰ্মদে সিন্ধু কাবেৰী ভগৱান ভাগৱত প্ৰতিষ্ঠা কৰাৰ লগে ভগৱান শ্ৰী
দিয়ক আপোনালোকে ভাগৱত চাই আপোনাৰ কুকুৰ কুকুৰ আৰাধনা কৰক তাৰ ফলত যাতে আপোনালোকৰ আশীষ প্ৰদান কৰক কৃষ্ণ হৰে হৰাস হে মানে হে দেৱী বাংলা মহাদেশ্বৰ আপুনি উদ্ধাৰ কৰক প্ৰভু আপোনাৰ চৰণত প্ৰাৰ্থনা আৰু এটা কথা ইমান আটাইতকৈ ডাঙৰ কথা যে আমাৰ বৰযাত্ৰী কেনেকুৱাকৈ গৈছিল আৰু আপোনালোকে দেখিলে ৱাও আপোনালোকে মানে ক'ব মানিবলগীয়া সঁচাকৈ আপোনালোকে ভিডিঅ'টো চাই যাওক তাৰপিছত ক'ব হয় না তেতিয়াহে দেই কৃষ্ণ
নামে তাই খোজত লৈ খুপনি মোৰে বুকুত প্ৰেমৰে উঠে কল এইফালে দিয়ক আমাক এইফালে নিদিলে
বহুত দেৰি অপেক্ষা মূৰত এতিয়া আমাৰ বৰযাত্ৰী আহি পাইছেহি আৰু আমাৰ কইনাসকলেও বহুত দেৰিৰ পৰা তেওঁলোকক ৰাস্তালৈ চাওঁতে চাওঁতে তেওঁলোকৰ চকুও বিষাই গৈছে আৰু মনত বহুতো চিন্তা হৈছে তেওঁলোকে ইমানেই ধুনীয়াকৈ মেকআপ কৰি সাজি কাচি আছে কিজানি তেওঁলোকৰ মেকআপ বেয়া হৈ যায় তেওঁলোকক কিজানি তেওঁলোকৰ পাৰ্টনাৰবিলাকে দেখিবলৈ বেয়া পাই যায় সেই বুলি ঠিক আছে মই তেওঁলোকৰ এতিয়া সেই পৰিৱেশ দেখাম তেওঁলোকৰ মনত কেনেকুৱা ধৰণৰ উখল মাখল মানে লাগিছে মনত কেনেকুৱা ধৰণৰ ভাৱ আছে মই সেইখিনি আপোনালোকক দেখাই আছোঁ ঠিক আছে গৈছিলোঁ হেৰি ভিডিঅ' এটা কইনাব অকণ ভিডিঅ' লৈছে তাত এতিয়া মই আপোনালোকক দেখাম এনেকুৱা এটা সুন্দৰ পৰিৱেশ দৰা কইনাৰ হোমযজ্ঞ কিদৰে তেওঁলোকে হোমযজ্ঞ কৰিছে অগ্নিৰ আগত সাক্ষী কৰি বিবাহ সম্পন্ন কৰিছে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব একেৰাহে চাই যাব ঠিক আছে Oh
দিয়া আৰু মহিলা দাতাসকল কৈ দে এইফালে মোক কৈ দে এইফালে চা এইফালে চা এইফালে চা অঁ মাৰিলে ভাল ভাল লাগিছে না Hãy subscribe cho kênh Ghiền Mì Gõ để không bỏ lỡ những video hấp dẫn.
এতিয়া খালে ধৰক এইফালে দুইটা দৈ পিনি এইবিলাকে এতিয়া আমাৰ বিবাহ সম্পূৰ্ণ হৈছে আৰু বিয়াখন চাই আপোনালোকে কেনেকুৱা পালে লাইক কমেণ্ট কৰি জনাব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ